আৰু গাইজ এতিয়া মই আপোনালোকক ইয়াৰ ৰহস্যটো দেখাবলৈ গৈ আছোঁ মানে ইয়াৰ ভিতৰত এটা সুৰংগ আছিল যিটো নেকি 16 কিলোমিটাৰ কোৱা বুলি শুনিছিলোঁ মই সেই সুৰংগটোৰ ফালে আপোনালোকক লৈ গৈ আছোঁ চাওক অ ভাই আমাৰ গ্ৰুপ ক'ত গ'ল মই একো নাজানো মই অ'কে গাইজ এতিয়া মই আছোঁ গাইজ তলাতল ঘৰৰ সন্মুখত আৰু চাওক ইয়াত টিকেট মানে কাটিবলৈ মানুহ পূৰা সাজু অ' চাঞ্চুমা কি ভাত খাই তো কিছুমানে গাড়ীত ভাত খাই আছে মানে ৰাতিপুৱাৰ পৰা একো খোৱা নাই ন তাৰ কাৰণে আৰু মই ইয়াও ঘূৰি ফুৰিছোঁ ভ্লগৰ কাৰণে তো চাওঁ টিকেট কাটি ভিতৰত যাওঁ ডাইৰেক্ট কি কয় য়েছ আমি এতিয়া সোমাম তলাতল ঘৰত তো আপোনালোকক ভিতৰৰ দৃশ্যসমূহ দেখাবলৈ চেষ্টা কৰিম কি কওঁ আৰু আমাৰ ছাৰজি ভ্লগিং কৰি আছে তো এনেকৈ আপোনালোকে ইয়াত আহিলে টিকেটসমূহ কাটি ল'ব লাগিব তাৰপাছত ইফালৰ পৰা পুৰুষ মহিলা কিবা আছে নেকি ইয়াত গেটত একো নাই চিধা গ'লে হ'ল তো এফালে হয় আমি গৈ আছোঁ আমাৰ টীম 20 জন 20 জনমান আছোঁ আমি আহক অকণমান আগত যাওঁ আমি আহক চাওক এনেকৈ আহিব লাগিব চাওক অ'কে ফুটবল খেলিব পাৰিব ক্ৰিকেট খেলিব পাৰিব ইমান ডাঙৰ গ্ৰাউণ্ড একচুৱেলি গ্ৰাউণ্ড নহয় মই ক'ত আহিছোঁ মই অকলে আহিছোঁ কিন্তু দেই মানে কি ক'ম অ' হাৰে ৰে আৰু এই গেছ ৰাজেশ্বৰ সিংহই 1751 খ্ৰীষ্টাব্দৰ পৰা 1769 খ্ৰীষ্টাব্দৰ ভিতৰত সজাইছিলে মানে 1751 to 1769 সেয়াই হ'ল তলাতল ঘৰ যদি সোমাই আপুনি ইফালে সোমাই এনেকৈ আহিব লাগিব আৰু আহি আৰু এই আপোনালোকে দেখিছে ন এইটো কোনটো চাওক আৰু কোনফালে 16 কিলোমিটাৰ সোমাই যাব পাৰা আৰু গাইজ মই কোৱা শুনিছোঁ ইয়াৰ তলৰ ফালৰ পৰা হেনো ৰংপুৰলৈ যোৱা 16 কিলোমিটাৰ সুৰংগ আছিল কিন্তু বৰ্তমান বন্ধ হৈ গৈছে তো মই সেই সুৰংগটোৰ উলিয়াব বিচাৰিছোঁ আৰু এয়া চাওক আৰে ৰে চাওক না এইবিলাক কি মানে ডিজাইন চাওক ডিজাইন আগৰ দিনৰ ডিজাইন এইবিলাক এতিয়াৰ নহয় ভাই চিৰিয়াছলি তলাতল ঘৰ ইয়াকে কয় চাওক অ' ভাই মই এইফালে গৈ আছোঁ 1 ছেকেণ্ড গৈ আছোঁ কি হয় নাজানো পূৰা গোটেই ৰেকৰ্ড কৰি পেলাই গৈ আছোঁ হা অ'কে শিৱসাগৰ আটাইতকৈ মোক মানে ইণ্টাৰেষ্টিং লগা ঠাই এইটোৱে লাগিলে মানে চাব লগা ঐতিহাসিক মানে যি চাব লগা আছে ন ইয়াত মানে মোৰ অপিনিয়ন হা মোক বেছি ভাল লাগিলে ভয় লাগিছে ইয়াৰ আগৰ দিনৰ মহাৰজা আছে নেকি ইয়াত মা কচম দে চিৰিয়াছলি ভাই চিৰিয়াছলি মই অকলে হৈ গ'লোঁ আৰে ৰে আউজ শুনিছে কিবা এটা আউজ দি আছে বাহিৰৰ চাউণ্ড একচুৱেলি আৰু ফাইনেলি অ' ৰে ইফালেও আছে চাওক ইফালেও আছে মই সিফালেদি ল'লোঁ ইফালেদিও আছে আৰে আমাৰ গ্ৰুপ ক'ত গ'ল মই একো নাজানো মই ছিংগল অকলে ঘূৰি আছোঁ চাওক অ' ৰে চাওক দেখিছে এইফালে আপোনালোকে যিমান দূৰলৈকে দেখিছে ন একদম সৰু হৈ গৈ থকা যেন দেখিছেনে হয়নে একদম খিৰিকী সমান দেখিছে কিন্তু কাষত যাব ঠিক এনেকুৱা যিমানটো আপোনালোকে এই গেটটো দেখিছে ন সিমানটোৱে মানে সেইটো হয় তো এনেকুৱাকৈ মানে চাইক'লজিকেলি মাইণ্ডটো এনেকুৱা হেৰি কৰি দিয়ে তো চাওক এইফালে যদি মই গৈ আছোঁ চাব হা গৈ আছোঁ সমান আছে ন সৰু নহয় চাই থাকক অ'কে চাওক আৰু চাওক আহিয়ে কি দেখা পালোঁ ইয়াত মই অকলে ইয়াৰ নাই ইয়াৰ ভয় লাগিছে য়েছ এইটোৱে হ'ল সেইটো আপোনালোকৰ সকলোৰে মৰমৰ প্ৰিয় তলাতল ঘৰ মই সকলোৰে মৰমৰ প্ৰিয় কিয় ক'লোঁ মানে মোক বেছি ভাল লাগিছে যদি নতুন প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব ইয়াৰ আপোনাৰ ভাইটিটোকতো অকণমান ছাবস্ক্ৰাইব
সংখ্যাটো বঢ়াই দিব লাগে ন একো নহয় ছাবস্ক্ৰাইবাৰৰ সংখ্যাটো বঢ়াই দিলে একো নাই বাদ দিয়ক এতিয়া মই আপোনালোকক সম্পূৰ্ণ দেখাই দেখিম আজি ষ্টামিনাৰ থকালৈকে এনাৰ্জি থকালৈকে আৰু মূৰত লাগিলে ইয়াতে পৰি যাব কিন্তু অ'কে আমাৰ বাহিৰেও আৰু বেলেগ ঠাইৰ পৰা মানুহ আহিছে এই চাবলৈ চাওক খুৰা আপুনি ক'ৰ পৰা আহিছে আপুনি দাদা ক'ৰ পৰা আহিছে হা চিপাঝাৰ বঢ়িয়া চিপাঝাৰৰ পৰাও মানুহ আহিছে চাবলৈ মানে বহুত ধৰণৰ বহুত ঠাইৰ পৰা আহে অকল অসমৰ বুলি নহয় ফৰেনাৰো আহে এইবোৰকে কয় গাইজ ঐতিহাসিক মানে চাব লগা ঠাই চাওক কি মানে চাওক না ইয়াৰ চাওক শুন ভালে বন্ধ কৰিলে আৰু গাইজ এতিয়া মই আপোনালোকক ইয়াৰ ৰহস্যটো দেখাবলৈ গৈ আছোঁ মানে ইয়াৰ ভিতৰত এটা সুৰংগ আছিল যিটো নেকি 16 কিলোমিটাৰ কোৱা বুলি শুনিছিলোঁ মই সেই সুৰংগটোৰ ফালে আপোনালোকক লৈ গৈ আছোঁ ওলাই ফুৰি তো গাইজ সেই সুৰংগটো হয়তো এতিয়া বন্ধ হৈ গৈছে মই গম মানে শুনিছোঁ ঠিক এইটো হ'ব পাৰে গাইজ এইটো যি ৰাউণ্ড দেখিছে ন আপোনালোকে সেই ৰাউণ্ডটোৱে হয় আৰু ইয়াত মই এতিয়া খোজ দি আছোঁ চাওক ইয়াতে আছিল সুৰংগ আৰু ইফালেদি যেনেকৈ মই নামি আছিলোঁ ঠিক তেনেকৈ ইফালেদি আমি নামি যাব লাগিলে হয় কিন্তু এতিয়া বন্ধ হৈ গ'ল ইয়েছ গাইজ যিমান স্পীড পাৰোঁ তিমান স্পীড ৰানিং কৰি আপোনালোকক আৰু এবাৰ দেখাই দি আছোঁ সম্পূৰ্ণ চাব একদম চাওক ইফালে হয় বুম 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 পুৰণি ৰজাৰ এনেকৈ হৈছিল অলপ কঁকালটো বিষাই গৈছে আৰু গাইজ ইয়াৰ মেইন সুৰংগটো আকৌ এটা পাইছোঁ মানে সেইটোৱে হয়তো মেইন হ'ব মানে মোৰ দুটা পাই গ'লোঁ কনফিউজ হৈ গ'ল আগৰটো যে দেখাইছিলোঁ সেইটো হয় আৰু মেইন এইটো হ'ব পায় নেকি চাইড কোনটো ইফালে আছে ন কোনটো আৰে ভাই কেমেৰাটো বগা তো গাইজ এইটো আছিল মেইন সুৰংগটো চাওক পূৰা বন্ধ কৰি দিলে দেখিছে ইয়াতে আছিল মেইন সুৰংগটো ইফালে কেইটা মহল আছিলে আৰু কেইটামান সিফালেও মহল মানে আছিল এনেকুৱা দীঘল পাৰি সেইকেইটা বন্ধ কৰি দিয়া হ'ল তো কিহৰ কাৰণে নাজানো হয়তো মানুহ মানে গ'লে তাৰ পৰা আহিব নোৱাৰে উভতি তো তাৰ কাৰণে হয়তো এয়া চৰকাৰে ব্যৱস্থাটো ল'লে আৰু গাইজ যি আপোনালোকেতো জানে ন বৰ্তমানৰ যি টেংক আমাৰ ইণ্ডিয়ান মানে সেনাসকলে যি ব্যৱহাৰ কৰে টেংক আৰু তেতিয়াৰ টেংক চাওক কেনেকুৱা আছিল মই একদম সহজ ভাষাত কৈ দিছোঁ তেনেকুৱা মানে সেই সময়ৰ এয়া অস্ত্ৰ বুলি ক'ব পাৰি মানে যুদ্ধৰ সময়ত ব্যৱহাৰ কৰা অস্ত্ৰ চাওক কেনেকুৱা ধৰণৰ মানে ইফালেদি সিফালে বস্তুটো সোমাই ইফালেদি হয় জুইটো লগাই বুম তেতিয়া কিমান মানুহ মৰি গৈছিল তো আজিৰ যুগত কয় সেই যুগৰ মানে বস্তু কেনেকুৱা আছিল চাওক এয়া এই গাঁতত সোমাইছিল হয়তো সেই বাৰুদবিলাক সেই সময়ৰ এতিয়া মই নাজানো এতিয়াৰ বাৰুদটো বাৰু আপোনালোকে জানে তো সেয়া আছিল য়েছ আমি তলাতল ঘৰৰ পৰা বৰ্তমান মানে বিদায় দিছোঁ তলাতল ঘৰক আৰু এতিয়া আমি যাম কি আছিলে কাৰেংঘৰ য়েছ কাৰেংঘৰ চাওক কাষতে আছে দেখিছে ন